মোবাইলটো হৈছে মানুহৰ অপৰিহাৰ্য অংগ হিচাপে হৈছে। যেনেকৈ অন্ন বস্ত্ৰ বাসস্থান, তাৰ লগত আমি ধৰিব পাৰোঁ ধৰক মোবাইলটো। কাৰণ মোবাইলৰ অবিহনে কোনো এজন ব্যক্তিয়েই আপোনাৰ নাথাকে। ৯৫% মানুহেই আপোনাৰ মোবাইল ব্যৱহাৰ কৰে। আজিৰ যুগত মোবাইল ব্যৱহাৰ বহুতে কৰি আহিছে। আপুনি জানে আপোনাৰ ঘৰত থকা সৰু বাচ্চাটোৰ পৰা ধৰি আপোনাৰ ডাঙৰ বয়োজ্যেষ্ঠলৈকে মোবাইল ফোন আজিৰ যুগত ব্যৱহাৰ কৰিছে। অন্য দিনৰ দৰে আজিও আমি এটা বিশেষ আপোনালোকক যি বিজনেছ আইডিয়া লৈ আপোনালোকৰ মাজলৈ আগবাঢ়ি আহিছোঁ। সেয়েহে আপোনালোকক জনাব গৈছোঁ, বিশেষকৈ মহিলাসকলৰ বাবে এনে এটা বিশেষ যি আপুনি বাছনি হিচাপে ল'ব পাৰে। আপুনি ইউটিউব জগতখনক আপুনি বাছনি হিচাপে ল'ব পাৰে। কাৰণ আপুনি যদি ঘৰতে আছে, ঘৰতে আপুনি থাকে, হয়তো গৃহিণীসকলে ভাত বনাই ভাল পায়, আপুনি যদি কুকিং ষ্টাইলত এটা ইউটিউব চেনেল খুলি লয়, তেন্তে আজিৰ যুগত বহু সংখ্যক এটা পপুলাৰ সেই আপোনাৰ যি ইউটিউব চেনেল এটা ব্যৱসায় হিচাপে ঘৰতে থাকি এটা ইনকম কৰিব পাৰে আপুনি লাখ টকা পৰ্যন্ত। কাৰণ ইউটিউবৰ জগতখন এনেকুৱা এটা জগত, আপোনাৰ ভিডিঅ' কোনে ক'ত চাব কি কথা আপুনি গম নাপাব। এনেদৰে আপোনাৰ লাখে লাখে টকা ইনকম কৰিব পৰা ঘৰতে থাকি, চাওক আপুনি ঘৰতে থাকি ঘৰত ভাত শাক বনাইছে, আপুনি তাকেই আপুনি ৰান্ধনীশালত আপুনি ৰাইজৰ মাজত বিলাই দিছে। আজি বোলে মই চিকেন বনাইছোঁ, আজি বোলে মই দালি ভাজি বনাইছোঁ, আৰু কেনেদৰে কি বনায় সেইখিনি যদি আপুনি ভিডিঅ' আকাৰে আপুনি ৰাইজৰ মাজত প্ৰেৰণ কৰি থাকে, আৰু সেই তাৰ পৰাই আপুনি লাখে লাখে টকা ইনকম কৰিব পৰা এনে এটা ব্যৱসায় মনত ভাবি ল'ব পাৰে। আৰু বিশেষকৈ আৰু এটা এনে ব্যৱসায় আছে যি আপোনাৰ বিউটি পাৰ্লাৰ। কাৰণ বিউটি পাৰ্লাৰ হৈছে এনে এটা ব্যৱসায়, কাৰণ আজিকালি মানুহ অকণমান কিবা এটা পাতিলেও, সবাহ উপন্যাস বা কিবা তেনেকুৱা ধৰণৰ বিবাহ, বাৰ্থডে ইত্যাদিত মানুহে প্ৰতিগৰাকী নাৰীয়ে নিজকে সজাই তুলিব চেষ্টা কৰে। আৰু নাৰীয়ে সদায় ভাবে মোক কেনেকৈ ধুনীয়া লাগে, কেনেকৈ ভাল হৈ যাওঁ আজিৰ দিনটোৰ কাৰণে, কেনেকৈ কাপোৰযোৰ সজাই লৈ যাওঁ, মুখত ক্ৰীম খনাৰ পৰা ধৰি বিভিন্ন ধৰণৰ। ঘৰত আজিকালি কোনেও নকৰে, কাৰণ চুলিলৈকে আপোনাৰ যি চুলিৰ আপোনাৰ ষ্ট্ৰেট কৰালৈকে আপোনাৰ বিউটি পাৰ্লাৰত যায়। সেয়েহে আশা কৰোঁ বিউটি পাৰ্লাৰত প্ৰতি সময়তে প্ৰয়োজনীয় এনে এটা ব্যৱসায় আপুনি বিউটি পাৰ্লাৰ এখন খুলিব পাৰে। বিউটি পাৰ্লাৰ এখনৰ দ্বাৰা আপুনি হয়তো বহুত টকা ইনকম কৰিব পাৰিব। যিসকলে কৰি আছে তেখেতসকলে হয়তো ভিডিঅ'টো চাইছে যদি গম পাব। যদি কৰি থাকে আপুনি মোক কমেণ্ট কৰিব, কমেণ্টৰ যোগেদি আপোনালোকক সেই উঠি অহা প্ৰজন্মই উৎসাহিত হ'ব পাৰিব। বিউটি পাৰ্লাৰ ব্যৱসায়টো আপুনি ল'ব পাৰে। আৰু তৃতীয়তে আপুনি অনলাইন আৰ্নিং আৰু কিছুমান আছে, ধৰক কপি পেষ্ট কৰিও আপুনি ঘৰতে বহি থাকে, আৰু সেই তাৰ পৰাই কপি পেষ্ট কৰি আপুনি কিছুমান তেনেকুৱা ব্যৱসায়ো কৰিব পাৰে। ধৰক আপুনি এতিয়া কি হৈছে, আজিৰ যুগত মোবাইলটো হৈছে মানুহৰ অপৰিহাৰ্য অংগ হিচাপে হৈছে। যেনেকৈ অন্ন বস্ত্ৰ বাসস্থান, তাৰ লগত আমি ধৰিব পাৰোঁ ধৰক মোবাইলটো। কাৰণ মোবাইলৰ অবিহনে কোনো এজন ব্যক্তিয়েই আপোনাৰ নাথাকে। ৯৫% মানুহেই আপোনাৰ মোবাইল ব্যৱহাৰ কৰে। মোবাইলৰ দ্বাৰা আপুনি ঘৰতে বহি অনলাইন শ্বপিঙৰ আপুনি কাম কৰিব পাৰে। কোনো এটা এপছৰ লগত লিংক কৰি আপুনি যদি সেই লিংকটো আপোনাৰ প্ৰডাক্টটো শ্বেয়াৰ কৰে, আপোনাৰ ফেচবুকৰ পৰা চাই, আৰু তেতিয়াও আপুনি তাত আৰ্নিং পাব। তেনেদৰে আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু কমেণ্ট কৰি জনাব, আৰু যদি ভাল পায় শ্বেয়াৰ কৰি দিব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।